ৰেচনেলাইজেশ্যন এই দুয়োটা একেটা সময়তে চলাবলৈ অসুবিধা আৰু সেই কাৰণে আমি এটা বিভাগীয় পলিচি গ্ৰহণ কৰিছিলো যে প্ৰথম বদলীকৰণ হ'ব গৰম বন্ধৰ সময়ত আৰু তাৰ পাছত ৰেচনেলাইজেশ্যন বা সমানুপাতিক শিক্ষকৰ বিতৰণৰ পদক্ষেপটো লোৱা যাব মই আজি সদনক জনাবলৈ পাই সুখী যে ইতিমধ্যে আমি ৩১,৩৪৪ গৰাকী শিক্ষক শিক্ষয়িত্ৰীক অনলাইন পোৰ্টেল যোগেদি কোনো ধৰণৰ ফিজিক্যাল ফাইল নোহোৱাকৈ আমি তেওঁলোকৰ বদলীকৰণ আমি সম্পন্ন কৰিছো যোৱাকালিলৈকে শিক্ষকসকলৰ যি বিভিন্ন তেওঁলোকৰ দুৰ্গম অঞ্চলত পোষ্টিং হয় তাত বিভিন্ন ধৰণৰ অসুবিধা বিশেষকৈ আমাৰ মহিলা শিক্ষয়িত্ৰীসকলে ভুগিব লগা হয় গতিকে মহিলা শিক্ষয়িত্ৰীসকলৰ ক্ষেত্ৰত আমি বিশেষ গুৰুত্ব প্ৰদান কৰি ৰেচনেলাইজেশ্যনৰ পদক্ষেপ আমি আৰম্ভ কৰিলো আৰু খুব সোনকালে আমি ইয়াত সমাপনো কৰিম যেহেতু শিক্ষকসকল কিছুমান দুৰ্গম অঞ্চলত বিশেষকৈ চৰ-চাপৰি অঞ্চলত বা পাৰ্বত্য অঞ্চলত যিসকল শিক্ষক শিক্ষয়িত্ৰীৰ পোষ্টিং হয় সেই শিক্ষক শিক্ষয়িত্ৰীসকলৰ নিৰাপত্তাৰ বিষয়টোত স্থানীয় ৰাইজে স্থানীয় সমাজখনে জনপ্ৰতিনিধিসকলো খুব সংবেদনশীল হৈ তেওঁলোকক নিৰাপত্তা দিয়াৰ ক্ষেত্ৰত বা তেওঁলোকক কমফৰ্টেবল কৰাৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিব লাগে বহু অঞ্চল আছে দুখন তিনিখন দুটা তিনটা ঘাট পাৰ হৈ পেলাই শিক্ষয়িত্ৰীসকল যাব লাগে গতিকে আমি ৰেচনেলাইজেশ্যনৰ যি বিধি আছে OM আমি প্ৰস্তুত কৰিছো তাত আমি পৰাপক্ষত দুৰ্গম অঞ্চলবিলাকত শিক্ষয়িত্ৰীক নিযুক্তি তেওঁলোকক প্লেচমেন্ট আমি নিদিয়াৰ কাৰণে পক্ষপাতি কিন্তু এই দূৰৱৰ্তী অঞ্চলবিলাকতে শিক্ষকৰ নাটনিও যিহেতু আছে গতিকে আমি একেটা সময়তে বিদ্যালয়সমূহত পিটিআৰ মেইনটেইন কৰাৰ বিষয়টো চাব লাগে আনহাতে শিক্ষক শিক্ষয়িত্ৰীসকলৰ নিৰাপত্তাৰ বিষয়টো চাব লাগে এতিয়া জনিয়া সমষ্টিৰ মাননীয় বিধায়ক গৰাকীয়ে তেখেতে নিজে উত্থাপন কৰিছে যে তেখেতৰ এখন বিদ্যালয়ত 250 গৰাকী ছাত্ৰ ছাত্ৰীৰ বিপৰীতে 3জন শিক্ষক শিক্ষয়িত্ৰী আছে শিক্ষক শিক্ষয়িত্ৰী তাত যাব তাত থাকিব কিন্তু সেই শিক্ষক শিক্ষয়িত্ৰী তেওঁলোকৰ নিৰাপত্তা বা তেওঁলোকৰ তাতে অঞ্চলত যাতে তেওঁলোকে কমফৰ্টেবলি শিক্ষা দান কৰিব পাৰে সেই বিষয়টোতো স্থানীয় সমাজখনে বা বিধায়ক গৰাকীয়ে তেওঁ পদক্ষেপ